এতিয়া বেপাৰীসকলে আমাৰ পালকৰ মানে ফাৰ্মে গৈ বিচাৰিব মাংসৰ গাহৰি ক'ত আছে আৰু কেনেকৈ কিনিব। তো সেইটো এসপ্তাহমান ধৈৰ্য ধৰক আপোনালোকে, যাতে এসপ্তাহ পাছত তাৰ সেইখিনি শেষ হৈ যাব। নমস্কাৰ গাঁও বন্ধুসকল, চাই লাইফষ্টাইললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু যোৱা কেইদিনমানৰ পৰা মানে মই গাহৰি প্ৰতিপালনক লৈ ভিডিঅ' দিব পৰা নাই, তো তাৰ কাৰণে মই দুখিত। আৰু অতি সোনকালে মই গাহৰি প্ৰতিপালনক লৈ ভিডিঅ' বনাম, কাৰণ এতিয়া এই সময়ত আমি কি কৰা উচিত বা আমাৰ অসমৰ গাহৰি বজাৰত কি চলি আছে, তো আমি অসমৰ ASFৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰিম, বা ASF দুবাৰা যাতে আমাৰ অসমত নাহে তাৰ কাৰণে অসম চৰকাৰে ভাল পদক্ষেপ লৈছে। তো সেইকাৰণে এইবিলাক ক্ষেত্ৰত মই ভিডিঅ' বনাই আছোঁ, কাৰণ আমাৰ অসমৰ প্ৰতিজন পালকে মানে জনা উচিত যে অসমত বৰ্তমান মানে মাৰ্কেটখন কেনেকুৱা হ'বলৈ গৈ আছে বা কেনেকুৱা হৈ আছে, তাৰ ক্ষেত্ৰত মানে সকলোকে জনাব মানে বহুত দৰকাৰ। আৰু এতিয়ালৈকে বহুতে গমেই নাপায় যে বহিৰাজ্যৰ গাহৰি অহাটো বন্ধ হৈছে, বা আহিলে বন্ধ হ'লে কি হ'ব, বা কেনেকুৱা পৰিস্থিতিলৈকে মানে যাব পাৰে, বা কেনেকুৱা কি হ'ব, মানে সেইবিলাক মানে এতিয়ালৈকে বহুতে গম নাপায়। তো সেইকাৰণে ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলো পালকেই গম পায় যে আমাৰ যেতিয়া ASF বৰ্তমান অসমত নাই, আৰু যেতিয়া ASF নাহিব আৰু সদায় মানে বজাৰখন সেনেকৈ আগৰ নিচিনাই ভাল হৈ থাকিব, আৰু আমাৰ কোনো মৰ্টেলিটি নহ'লে, তেতিয়াহ'লে আমাৰ ব্যৱসায়ত মানে সকলোৱে আহিবলৈ চেষ্টা কৰিব, কাৰণ ব্যৱসায় এখনত লাভৰ কাৰণে আহে সকলোৱে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, আৰু যেতিয়া আপোনাৰ লাভ হ'ব তেতিয়াহে আপুনি ব্যৱসায় কৰাৰ কাৰণে আগবাঢ়িব, বা আৰু নতুন প্ৰজন্ম নতুন পালক ভাল মানে পইচা থকা মানুহ এই লাইনত আহিব লাগিব, কাৰণ পইচা নহ'লে এই ব্যৱসায়টোৰ একো কাম নাই। কাৰণ মই 2 বছৰত যিখিনি এক্সপিৰিয়েঞ্চ পাইছোঁ, কাৰণ পইচা থাকিলেহে আপোনাৰ এই গাহৰি ব্যৱসায়টো কৰিব পাৰিব বা গাহৰি পালন কৰিব পাৰিব। পইচা নহ'লে আপোনাৰ একো কাম নাই, সেইটো আপোনালোকে ফাইনেল গম পাই ল'ব। মানে কম খৰচত দানা বনাই খুৱাম বা হোটেল বেষ্ট খুৱাম, মানে সেইবিলাক কম খৰচত মানে দানা বনাই খুৱাব পাৰিব, কিন্তু আমাৰ সময় বহুত লাগিব, আৰু আপুনি যি হিচাপে ফল বিচাৰিছিল সেই হিচাপে ফল মানে নাপাব। তো সেইকাৰণে আপোনালোকে খাদ্যখিনি মানে ভাল যিখিনি সিহঁতক দৰকাৰ, প্ৰ'টিন, কাৰ্বহাইড্ৰেট, মিনাৰেল মিক্সাৰ যিখিনি লাগে, সিহঁতক গাহৰিকেইটাক দিলেহে মানে আপোনাক মানে ভাল ফল দিব। তো আপোনালোকে থাম্বনেইলখন চাই গম পাইছে যে এতিয়া আমি মাংসৰ গাহৰিৰ দাম পাম, কাৰণ যেতিয়া বহিৰাজ্যৰ গাহৰি আহি আছিল তেতিয়াহ'লে আমি দাম পোৱা নাছিলোঁ। আৰু সেই ভিডিঅ'টো মই আগতে বনাইছিলোঁ, তাৰে অলপমান ক্লিপ ইয়াতে লগাই দিছোঁ, শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু এজনে ফেচবুকত সুধিছিল, যে কমেণ্ট কৰি সুধিছিল যে আমি মাংসৰ গাহৰি নহয়, গাহৰিৰ মাংসৰহে দাম মানে পোৱা নাই। আচলতে সেইজন এজন বেপাৰী হ'ব পাৰে, মই যিখিনি ৰিচাৰ্চ কৰি চাইছোঁ বেপাৰীয়ে হয়, কাৰণ গাহৰিৰ মাংসত কেতিয়াও সিহঁতে দাম নোপোৱাকৈ আজিলৈকে থকা নাই, কাৰণ গাহৰিৰ মাংসৰ দাম সঠিক বা উচিত মূল্য সিহঁতে পাই আছে। কাৰণ আজি গুৱাহাটীত যদি চাব যাওঁ আমি 360ৰ পৰা 400 টকালৈ কেজি চলি আছে বৰ্তমান, চাহে হ'লচেল বা ৰিটেইলতো মানে সঠিক বা উচিত দাম সিহঁতে পাই আছে, কিন্তু আমি মাংসৰ গাহৰিতহে মানে উচিত মূল্য পোৱা নাছিলোঁ। কাৰণ এই ভিডিঅ'টো আপোনালোকে চালে গমেই পাব যে আমি উচিত মূল্য কিয় পোৱা নাছিলোঁ। তো আৰু শেষত মই কৈ আছোঁ যে আমি এতিয়া উচিত মূল্য কেনেকৈ পাম, আৰু আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক। যেতিয়া মানে টোটেলি বন্ধ হৈছে, এতিয়া অসম চৰকাৰে যোনটো বেন কৰিছে, তো টোটেলি বন্ধ হৈছে এতিয়া, আৰু দুবাৰা কেতিয়াও নাহে। আৰু আমগুৰিত যোনটো ঘটনা হৈছিল সিদিনা, তো সেইটোৰ ফলতো সিহঁতে লিখিত হিচাপে দিছে যে মানে যেতিয়ালৈকে SOPখন থাকে তেতিয়ালৈকে আমাৰ অসমত মানে সিহঁতে মানে বহিৰাজ্যৰ পৰা গাহৰি নানে। তো অসমৰ মানুহে অসমীয়াৰ কাৰণে আজি এনেকুৱা কৰি আছে যে বেপাৰখন বেয়া কৰি আছে আমাৰ। তো সেইকাৰণে সিহঁতকো আমি মাংসৰ গাহৰি দিয়াটো উচিত নহ'ব। তো তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব যাতে সিহঁতক ডিটেক্ট কৰে, আৰু মাংসৰ গাহৰি সিহঁতে যাতে দুবাৰা মাংসৰ গাহৰিৰ মানে বেপাৰ কৰিব নোৱাৰে। তো সেইকাৰণে আপোনালোকে যিমান পাৰে নিজে কাটি মানে বিক্ৰী কৰাৰ চেষ্টা কৰক। আৰু বহুত ধন্যবাদ। মানে আজি সুদীপ্ত দত্ত যোনটো ইউটিউব চেনেল এটা আছে জীৱনৰ উপায় বুলিকে, তেখেতে আজি বহুত দিনৰ পৰা মই ফেচবুকতো আপলোড কৰি আছে, বা তেখেতে মানে ষ্টেটাছতো দি আছে যে মাংস অলৰেডি 3খন দোকান ষ্টাৰ্ট কৰিলে গোলাঘাটত। তো আপোনালোকে সেনেকৈ আপোনালোকে চেষ্টা কৰক যাতে মাংসৰ দোকান দি আমি বজাৰখন দখল কৰিব পাৰোঁ, কাৰণ ভৱিষ্যতে আপোনাৰ সেই পাৰ্মানেণ্ট হৈ যাব। যোনটো বজাৰখন আপোনাৰ পাৰ্মানেণ্ট হৈ যাব, তেতিয়া আপোনাক কোনো হিলাব নোৱাৰিব, বা
কোনো আপোনাক মানে তাৰ পৰা ছাইড কৰিব নোৱাৰিব। আপুনি গাহৰি পালন কৰি যেতিয়া আপুনি মাংস কাটি বিক্ৰী কৰিব তেতিয়াহ'লে আপোনাৰ বজাৰখন পাৰ্মানেণ্ট দখল হৈ যাব। তো সেইকাৰণে সেনেকুৱা ছিষ্টেম আপোনালোকে জিলাভিত্তিক বা অঞ্চল ভিত্তিক আপোনালোকে চেষ্টা কৰক, তেতিয়াহে আমাৰ গাহৰি পালনৰ যোনটো মানে লাভৱান হ'ব লাগিছিল, আমি যিখিনি উচিত মূল্য পাব লাগিছিল সেইখিনি পাম। তো সেইকাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু ন'টিফিকেশ্যনখন মই অসমীয়াত ট্ৰেঞ্চলেট কৰি বনোৱাৰ কাৰণ আমি সকলোৱে ইংলিছত বহুত মানে কমজোৰ বুলি ক'ব লাগিব, কাৰণ আমাৰ যেতিয়া শিক্ষা আমি হাই ছেকেণ্ডেৰী পাছ কৰিলেও ভালকৈ ইংলিছ ক'ব নোৱাৰিছিলোঁ বা বুজি নাপাওঁ আমি এতিয়াও ভালকৈ। তো সেইকাৰণে মই অসমীয়াত ট্ৰেঞ্চলেট কৰি বনাইছোঁ। সেই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰক, যাতে সেই ন'টিফিকেশ্যনখন সকলো পালকে পায় আৰু য'তে আপোনালোকে বহিৰাজ্যৰ গাহৰি দেখে তো তেতিয়া আপুনি ধৰি পুলিচক খবৰ দিয়ক বা ভেটেনেৰী বিভাগক খবৰ দিয়ক, যাতে আপুনি আইন হাতত নলয়, কোনো আপুনি মাৰপিট বা কোনো কাজিয়া নকৰিব। আৰু আপুনি যে বাটত ধৰক আৰু পুলিচক দিয়ক বা সিহঁতে যি ব্যৱস্থা কৰে তাৰ ওপৰত আপোনালোকে ভিডিঅ' বনাওক, ফেচবুকত লাইভ আহক, তেতিয়া সকলোৱে গম পাব যে এইটো কাম হৈছে। তো তেতিয়া আপোনাৰ প্ৰুফ, আমাৰ যিখিনি অপাৰেশ্যন থাকে, মই মানে পিছৰ যিখিনি মই চাকৰি কৰিছোঁ তেতিয়াও আমাক মানে আমি কওঁ যে প্ৰত্যেক অৱস্থাত আপুনি যিকোনো অপাৰেশ্যন কৰিলে ভিডিঅ' কৰিব লাগে। তো আপোনালোকে ভিডিঅ' কৰক আৰু সেইটো যাতে ৰাখক আৰু লাইভ আহক ফেচবুকত। তো তেতিয়া আমাৰ পুলিচ প্ৰশাসনেও মানে সহায় কৰিব বা ভেটেনেৰী ডিপাৰ্টমেণ্টেও আপোনাক সহায় কৰিব। তো যিখিনি সহায় কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। যাতে আৰু দুবাৰা বহিৰাজ্যৰ গাহৰি অসমত প্ৰৱেশ নকৰে আৰু ASFটো যাতে আমাৰ অসমত নাহে তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা ল'ব। আৰু যাতে সকলোৱে এই ভিডিঅ'টো চাই আৰু ভিডিঅ'টো সকলোৱে চাই থাকক। মই তাৰে পাৰ্টখিনি আমি আগতে কিয় নাপাইছিলোঁ, তো সেই পাৰ্টটো মই লগাই দিছোঁ, ওলাইছোঁ যে মাংসৰ বজাৰখন আমাৰ হাতত কিয় নাই বা আমি মাংসত কিয় কম দাম পাওঁ। কাৰণ ধৰা হ'ল এতিয়া আমি হৈছোঁ কি পথৰ উদাহৰণস্বৰূপে আমি পথৰ দাঁতিত যিবিলাক মানে দোকান দিয়ে, মানে পথৰ দাঁতিত যিবিলাকে মানে দোকান দিয়ে, যিবিলাক মানে কাপোৰ বিক্ৰী কৰে বা যিকোনো বস্তু বিক্ৰী কৰে, কিন্তু এতিয়া বৰ্তমান যিটো চিটুৱেশ্যন গাহৰি পালনৰ ক্ষেত্ৰতো সেইটোৱে চিটুৱেশ্যন হৈছে যে আমি যদি মানে এই পথৰ দাঁতিত এইবিলাক আমি ফাৰ্ম মানে বনাইছোঁ আৰু এইবিলাক মানে হৈছে আমাৰ বিগ বজাৰ বা এম বজাৰ তেনেকুৱা ধৰণৰ মানে কথা। এতিয়া এজন মানুহ আমাৰ এটা কথা আছে, যেনেকৈ আমি পথৰ দাঁতিত যেতিয়া কাপোৰ কিনিম তেতিয়া আমি খেলিম বা আমি তাতে মাৰ্কেটিং কৰিম, আমি কম দামত কিনিব চেষ্টা কৰিম। কিন্তু বিগ বজাৰ বা এম বজাৰত আমি কেতিয়াও খেলা খেলি নকৰোঁ, তাতে যিমান প্ৰাইচ লিখা থাকে সেই প্ৰাইজতে কিনিম। আৰু কিন্তু আমাৰ কি হয়, ইয়াতে আপুনি ভেৰাইটি বা আপোনাৰ যি হিচাপত বস্তু লাগে সেই হিচাপত নাপায়। আৰু এতিয়া এম বজাৰ বা বিগ বজাৰত আপুনি যেনেকুৱা বস্তু লাগে তেনেকুৱাই বস্তু এখন দোকানৰ এখন ছাটৰ তলতে পায়। তো তেনেকুৱাই হৈ আছে আমাৰ গাহৰি ফাৰ্মৰ ক্ষেত্ৰত। এতিয়া ধৰ আমাৰ ওচৰত মানে প্ৰথমতে এম বজাৰ আৰু বিগ বজাৰৰ কথা কওঁ। তো এইটো কেনেকুৱা হৈছে, যেনেকুৱা ধৰক আপুনি এতিয়া বৰ্তমান যিবিলাক ট্ৰাকে বা ট্ৰেইনত গাহৰি ভেটেনাছ গাহৰি আহি আছে, তো সিহঁতৰ এটা লবি বনাইছে, আমাৰ অসমত বনাইছে বা নাগালেণ্ডত বনাইছে বা মেঘালয় শ্বিলঙত বনাইছে। তো সেই লবিবিলাকৰ মানে পৰিচালনা কোনে কৰি আছে, বাহিৰৰ ৰাজ্যৰ মানুহে কৰি আছে পৰিচালনাটো। তো সিহঁতে তাতে এভেইলেবিলিটি মানে আমাৰ যিখিনি বেপাৰী আছে, তো সিহঁতে তাত গৈ মানে সহজতে মোক বোলে 50 কিলোৰ গাহৰি লাগে, 60 কিলোৰ গাহৰি লাগে, 100 কিলোৰ গাহৰি লাগে, তো সেই হিচাপে সিহঁতে প্ৰভাইড কৰে আৰু লগে লগে সিহঁতে ৱেইট কৰিকে বেপাৰীবিলাকে তাৰ পৰা সহজ হয়। তো আমাৰ তাতে কিয় যাব, গাঁৱে গাঁৱে কিয় ঘূৰিব বা গাঁৱে গাঁৱে ঘূৰিব, কিছুমান বেপাৰী আছে সিহঁতে মাৰ্কেটিং কৰিব বা এতিয়া বেমাৰ চলি আছে অসমত, মাংসৰ বিক্ৰী নাই, তো তেনেকুৱা ধৰণৰ কিছুমান মানে কথা কৈ সিহঁতে মাৰ্কেটিং কৰিব। বা এতিয়া গাহৰিৰ মাৰ্কেট বেয়া, গাহৰিৰ মাংসৰ দাম কমিছে, তো সেনেকুৱা ধৰণৰ কিছুমান কথা কৈ সিহঁতে মানে মাৰ্কেটিং কৰে আমাৰ লগত। তো সিহঁতে যদি আমি নিদিওঁ তো সিহঁতে অলৰেডি পাবই, তাতে গৈ ইয়াতে এম বজাৰ বা বিগ বজাৰত সিহঁতে পাবই গাহৰি, সিহঁতৰ কাৰণে কোনো প্ৰব্লেম নাই। আৰু এইবিলাক পৰিচালনা কৰি আছে বহিৰাজ্যৰ মানুহে। তো সেই ক্ষেত্ৰত মানে কি হ'ল, এতিয়া যদি আমি এই এনেকুৱা লবি বনাব লাগিব, আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এনেকুৱা লবি যদি আমি বনাব পাৰোঁ, তো লবি বনোৱাৰ কাৰণে আমাক লাগিল মাংসৰ গাহৰি। যদি আজি এটা ধৰা হ'ল বহিৰাজ্যৰ পৰা যদি আমি সিহঁতে কম দামত দিছে, সিহঁতৰ ফিডিং কষ্টটো কম বা সিহঁতক যিমান ট্ৰেইনিং চেণ্টাৰ আছে সিহঁতে শিকায় যে নতুন পালকক কেনেকৈ ফিডিং খৰচটো কমাব লাগে, তো সেইবিলাকক সিহঁতে শিকায়।
তো তাৰ ফলত সিহঁতে ইম্প্ৰুভমেণ্ট কৰে বা সিহঁতৰ মানসিকতাটো চেঞ্জ কৰিছে যিমান ট্ৰেইনিং চেণ্টাৰ আছে। তো আমাৰ মানসিকতাটো কেনেকুৱা, যিমান আমাৰ ট্ৰেইনিং চেণ্টাৰ ঠিক আছে, প্ৰাইভেটকৈ দুটা আছে বা চৰকাৰী হিচাপে যিখিনি আছে, সকলোৱে পোৱালি বিক্ৰী কৰি পোৱা মানে পইচা কেনেকৈ উৎপাদন কৰিব পাৰে সেইটোৱে শিকায়। মাংসৰ কাৰণে গাহৰি কেনেকৈ ওলাব পাৰি সেইটো কেতিয়াও নিশিকায়, ক'তো নিশিকায়। তো সেইটো শিকাব লাগিব আমি। তো বাহিৰৰ পৰা যদি এটা গাহৰি 130 টকা লাইভ ৱেটকৈ আহে, তো ট্ৰেন্সপৰ্টেশ্যন কষ্ট আছে বা যিমান হ'লেওতো ইমান দূৰ হয় তাৰ পৰা আহে। তো কমচে কমতো 170-80 এতিয়া বৰ্তমান ইয়ালৈকে আহি পোৱালৈকে 170-80 টকালৈকে মানে আহি পায়। আৰু এতিয়া মোৰ এটা সম্বন্ধীয় আছে যোনে মানে বাহিৰৰ পৰা গাহৰি আনিও প্ৰথমতে বিজনেছ কৰিছিল, তেখেতৰ লগতো কথা পাতিছিলোঁ। তো এই বেপাৰটোৰ বিষয়ে মানে কৈছে যে মানে যেতিয়ালৈকে এই বস্তুকেইটা বন্ধ কৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ গাহৰি মানে মাংসৰ বজাৰখন আমি কেতিয়াও দখল কৰিব নোৱাৰিম। তো বন্ধ কৰিবতো নোৱাৰে কোনো, কাৰণ এতিয়া এম বজাৰ আৰু বিগ বজাৰ আমি বন্ধ কৰিব পাৰিম নেকি? বা যিবিলাক আমাৰ লোকেল মানুহে যিবিলাক সৰু সৰুকৈ কাপোৰ দোকান দিছে সিহঁতে কি এম বজাৰ আৰু বিগ বজাৰ বন্ধ কৰিব পাৰিব নেকি? তো তাৰ কাৰণে ঠিক আছে, সেইটো বেলেগ টপিক। কিন্তু আমি বন্ধ কৰিব পাৰিম যদি আমাৰ একতা থাকে, মানসিকতাটো একেই থাকে যে আমি মাংসৰ কাৰণে গাহৰি পুহিম। তেতিয়াহ'লে আমাৰ সেই মানসিকতাটোই মানে একতাটোই মানে এই বস্তুটো আমি বন্ধ কৰিব পাৰিম। কেনেকৈ পাৰিম? সিহঁতৰ ওচৰতে আমি লবি বনাম। ঠিক আছে, সময় লাগিব, 1 বছৰ লাগিব, 2 বছৰ লাগিব, 3 বছৰ লাগিব পাৰে, কিন্তু সেনেকুৱা সম্ভৱ হ'ব যদি আমি সিহঁতৰ ওচৰতে এনেকুৱা লবি বনাম আৰু সিহঁততকৈ কম দামতো দিব লাগিব। আমি প্ৰথম বিজনেছ এখন কেপচাৰ কৰাৰ কাৰণে আমি কম দামতো দিব লাগিব। তো আৰু আমাক শিকাব লাগিব যে আমি শিকিব লাগিব কম দামত কেনেকৈ আমি এটা মাংসৰ গাহৰি ৰেডি কৰিব পাৰোঁ। তো সেই শিকোৱা দায়িত্বটো আমাৰ ট্ৰেইনিং চেণ্টাৰ বৰ্তমান অসমত যেইকেইটা আছে সিহঁতৰ হ'ব লাগে, যে ভেটেনাৰ গাহৰি এটা আমি কম খৰচত কেনেকৈ ৰেডি কৰিব পাৰোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম মানে গোটেইখিনি আমি কেনেকৈ আগতে মানে এম বজাৰ বা বিগ বজাৰ আমাৰ কেনেকৈ চলাই আছিল, তো সেইটো এটা উদাহৰণ লোৱা হৈছে। আৰু তাক লৈ আপোনালোকে বুজিয়ে পাইছে যাতে সম্পূৰ্ণ ভিডিঅ'টো কেনেকৈ আগতে মানে কেনেকৈ বজাৰখন চলি আছিল। আৰু এনেকুৱা গম পাইছোঁ যে মই মানে আপোনালোকে যদি এখন পাণ দোকানো দিয়ে তেতিয়াহ'লে আপোনালোকে গম পাব যে মানে আপোনাক যদি কোনোবা হ'লচেলাৰে আপোনাৰ দোকানত বস্তুখিনি দি থৈ যায় তেতিয়াহ'লে আপোনাৰ আৰু সহজ হৈ যায়। আপুনি ফোন এটা কৰি দিব, তেতিয়া আপোনাৰ দোকানত বোলে মোক বিস্কুট 10 পেকেট লাগে বা 20 পেকেট লাগে, তো সেই হিচাপে আপোনাৰ সহজ হয়। তো গাহৰিৰ বজাৰখনো সেনেকৈ হৈ আছিল। বেপাৰীজনে চিপ ফোন কৰি দিয়ে, যিবিলাক মানে লবি আছে তাত মানে বোলে মোক 50টা গাহৰি লাগে, 10টা গাহৰি লাগে, তো ৰাতাৰাতি সৰু বলেৰ' পিকআপ এখনত মানে তাৰ যিখিনি লোকেশ্যন আছে বা কাটিং কৰে তালৈকে পঠাই দিয়ে। তো সেনেকুৱা চলি আছিল। তো সেই ক্ষেত্ৰত মানে বেপাৰীখিনি আমাৰ ফাৰ্মাৰ্ছৰ মানে ওচৰত নাযায়। কাৰণ কিয় যাব? যদি আজি সিহঁতৰ সময় নষ্ট কৰিব, কিয় নষ্ট কৰিব? বা পালকক যেতিয়া যাব সিহঁতে বাৰ্গেনিং কৰিব। তো সেনেকুৱা এটা দেখা গৈছিল। তো এতিয়া বৰ্তমান যেতিয়া বন্ধ হ'ব, তো সেই লবিবিলাক বন্ধ হৈ যাব টোটেলি। আৰু এতিয়া বেপাৰীসকলে আমাৰ পালকৰ মানে ফাৰ্মে গৈ বিচাৰিব মাংসৰ গাহৰি ক'ত আছে আৰু কেনেকৈ কিনিব। তো সেইটো এসপ্তাহমান ধৈৰ্য ধৰক আপোনালোকে, যাতে এসপ্তাহ পাছত তাৰ সেইখিনি শেষ হৈ যাব। তো সেইখিনি যেতিয়া ষ্টকখিনি বন্ধ হৈ যাব তেতিয়া আপোনালোকৰ সকলো ফাৰ্মাৰৰ মানে ফোন আহিব বেপাৰীসকলৰ কাৰণে মাংসৰ গাহৰি আছে কি নাই। আৰু তেতিয়ালৈকে আপোনালোকে অলপমান ধৈৰ্য ধৰক। আৰু ফেচবুকত এতিয়া মানে মাংসৰ গাহৰিৰ কাৰণে এড কেইদিনমান নিদিব, আৰু অট'মেটিকলি আপোনাৰ মানে বেপাৰীৰ ফোন আহিব আৰু মাংসৰ গাহৰিৰ কাৰণে। আৰু এতিয়া বহুতৰে মানে মাংসৰ গাহৰিৰ কাৰণে ফোন আহিছে। মোক কথা পাতিছোঁ বহুত কেইজন পালকৰ লগত, এতিয়ালৈকে মানে বহুত মানে বেপাৰীয়ে ফোন কৰি আছে মাংসৰ গাহৰিৰ কাৰণে। তো সেইকাৰণে আপোনালোকে ধৈৰ্য ধৰক কেইদিনমান, আৰু তাৰপিছত আপোনালোকে দেখিব যে আপোনালোকক বিচাৰি বেপাৰী আপোনাৰ ফাৰ্মত আহিব আৰু মাংসৰ গাহৰি কিনি লৈ যাব। তো সেনেকুৱা যাতে আমি কণ্টিনিউৱাছ ৰাখিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মানে সদৌ অসম গাহৰি পালক সন্থাক মানে ছাপোৰ্ট কৰক, আৰু যাতে এই ছিষ্টেমটো মানে সদায় সেনেকৈ থাকি যায়। তো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ।